হেল্ল' গাইজ, আজি আমি আলোচনা কৰিম কেইটামান অতি মজাৰ সাঁতোৰ। 1 নম্বৰ সাঁতোৰটো হৈছে নাই মুখ নাই মাতা টিপি দিলেই কয় কথা। কোৱাচোন উত্তৰটো ভাবি পেলাই। উত্তৰ ৰেডিঅ'। 2 নম্বৰ সাঁতোৰটো হৈছে এনেকুৱা কি দাম আছে যিটো দাম দোকানত বিক্ৰী কৰা হয়। কি বাৰু উত্তৰটো? উত্তৰ বাদাম। 3 নম্বৰ সাঁতোৰটো হৈছে হুলাৰ বাই মূলা তাৰ গাত 100 মান থাকে চোলা। দিয়াচোন উত্তৰটো অলপমান ভাবি পেলাই। উত্তৰ কলডিল। 4 নম্বৰ সাঁতোৰটো হৈছে সেইটো কি কথা যিটো আমি কেৱল ৰাতিহে ক'ব পাৰোঁ। উত্তৰ গুড নাইট। 5 নম্বৰ সাঁতোৰটো হৈছে কি বস্তু যিটো ভাঙিব পাৰিলে মানুহে হাত চাপৰি দিয়ে। উত্তৰ ৰেকৰ্ড।